আজিৰ প্ৰথম প্ৰশ্ন, সাধাৰণতে মানুহৰ তেজৰ pH মাত্ৰা কিমান? অপশ্যন এ 4.0 পৰা 4.5, আৰু অপশ্যন বি 6.45 পৰা 6.55, অপশ্যন চি 7.35 পৰা 7.45, আৰু অপশ্যন ডি 8.25 পৰা 4.35। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 7.35 পৰা 7.45। প্ৰশ্ন 2, এইডছ ৰোগৰ কাৰক কি? অপশ্যন এ ভাইৰাছ, অপশ্যন বি বেক্টেৰিয়া, অপশ্যন চি ভেঁকুৰ, আৰু অপশ্যন ডি প্ৰটজোৱা। ইয়াৰ কোনটো শুদ্ধ উত্তৰ পাৰিলে কমেণ্ট কৰি জনাবচোন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ভাইৰাছ। প্ৰশ্ন 3, কোনবিধ গ্লাছ তাপ প্ৰতিৰোধী? অপশ্যন এ বটল গ্লাছ, অপশ্যন বি হাৰ্ড গ্লাছ, অপশ্যন চি পাইৰেক্স গ্লাছ, আৰু অপশ্যন ডি ফ্ৰিন গ্লাছ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি পাইৰেক্স গ্লাছ। প্ৰশ্ন 4, H1N1 ভাইৰাছ কোনটো বেমাৰৰ কাৰক? অপশ্যন এ ডেংগু, অপশ্যন বি মেলেৰিয়া, অপশ্যন চি বাৰ্ড ফ্লু, অপশ্যন ডি চুইন ফ্লু। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি চুইন ফ্লু। প্ৰশ্ন 5, কোনে পেনিচিলিন আৱিষ্কাৰ কৰিছিল? অপশ্যন এ এডৱাৰ্ড জেনাৰ, অপশ্যন বি আলেকজেণ্ডাৰ ফ্লেমিং, অপশ্যন চি ড্ৰেচাৰ, আৰু অপশ্যন ডি লুইচ পেষ্টিয়েৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি আলেকজেণ্ডাৰ ফ্লেমিং। প্ৰশ্ন 6, ভিটামিন ডিৰ অভাৱত কি বেমাৰ হয়? অপশ্যন এ কুকুৰীকণা, অপশ্যন বি ৰিকেটছ, অপশ্যন চি এনিমিয়া, আৰু অপশ্যন ডি পেলাগ্ৰা। ইয়াৰ বাৰু কোনটো শুদ্ধ উত্তৰ হ'ব পাৰিলে কমেণ্ট কৰি জনাবচোন। এনেধৰণৰ সাধাৰণ জ্ঞান সম্বন্ধীয় যিকোনো ধৰণৰ প্ৰশ্ন উত্তৰৰ বাবে অনুগ্ৰহ কৰি চেনেলটি লাইক, শ্বেয়াৰ, আৰু নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।